নমস্কাৰ আজি সকলোকে আপোনাক স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ আমাৰ RK Media ইউটিউব চেনেলৰ কাৰণে এখন ছবি আজি শ্বুটিং হ'ব আৰু তাৰ কাৰণে আজি শ্বুটিঙত আহিছোঁ বৰ্তমান শ্বুটিঙতে আছোঁ শ্বুটিং চলি আছে কি চলিছে আপোনাক দেখুৱাম আৰু ভিডিঅ'টো চাই আছে মানে প্ৰায় আমাৰ শ্বুটিং কমপ্লিট হৈ গৈছে এতিয়া যদি ভিডিঅ'টো চাই আছে মানে আমাৰ RK Media ইউটিউব চেনেল যিখন ছবি তাৰ শ্বুটিং কমপ্লিট আৰু আজি আমাৰ এখন নতুন ছবি আমাৰ আপলোড ৰিলিজ হ'ব RK Media ইউটিউব চেনেলত নাম হৈছে হাফ পিকচাৰ যদি সেইখন চোৱা নাই তলৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে আপোনালোকে গৈ চাব পাৰে আৰু মই এতিয়া আপোনালোকক দেখুৱাম কেনেকৈ শ্বুটিং চলি আছে তো এতিয়া বলক শ্বুটিংটো আমি চাই লওঁ এয়া আমাৰ শ্বুটিং চলি আছে জীৱনৰ জোনাকী বাটৰ এয়া আমাৰ কেমেৰা আছে অৰূপ ডাইৰেকশ্যনত আছে ৰন্দীপ পাটোৱাৰী আৰু আমি বৰ্তমান শ্বুটিং কৰি আছোঁ সূতাৰকুছিত দেখিছে শ্বুটিং চলি আছে ভিডিঅ' চাই থাকক আৰু তোমাক মই যেতিয়া আহিব দিম তুমি তেতিয়া আহি এইখিনিত ৰবা মই যেতিয়া আহিব কম হা তেতিয়া আহিবা বনছ ভাগৰ বনছ ৰবা এই কি হাইছা বান্দৰী গৰি তুমি আদা আহিবা ন আইবলা ইফালে চাবা মফালে চাবা মই ইফালৰ পৰা আহিম আইতা আজিকালি এইটো আইবাৰে বলে আমি বৰ্তমান আহিছোঁ স্কুলত এটা চিনৰ কাৰণে শ্বুটিং এটাৰ কাৰণে এয়া ল'ৰা ছোৱালী দেখিছে হেল্ল' গতিকে ভিতৰলৈ সোমাই যাওঁ কি হৈছে দেখুৱাই আছোঁ ইয়াৰ ভিতৰত আমাৰ শ্বুটিং চলি আছে আপোনাৰ মেইন যিটো অফিচৰ শ্বট ফিল্ম জীৱনৰ জোনাকী বাট সেইখন চালে আপোনালোকে গম পাব স্কুলত এমটো চিন কি কৰিছোঁ গতিকে আশা কৰোঁ চাব আপোনালোকে সেইখন আহিছে 23 এপ্ৰিল তাৰিখে আহিছে RK Media ইউটিউব চেনেলত গতিকে আশা কৰোঁ আপোনালোকে চাব আৰু এতিয়া সমীৰণ দা আৰু মই আহিছোঁ হোটেলত ভাত নিবলৈ কাৰণ শ্বুটিং চলি আছে দিনটো গতিকে কোনো একো ভাত খোৱা নাই গতিকে ভাত নিব আহিছোঁ এতিয়া আমি ভাত লৈ যাই আছোঁ আৰু সেইফালে শ্বুটিং চলি আছে ডে শ্বুটিং চলি আছে গতিকে বলক আমি লগ পাই আছোঁ তাতে তো বৰ্তমান ভাত খাবলৈ সাজু প্ৰায় দিনটো একো হোৱা নাই গতিকে চব প্ৰত্যেকৰে ভোক লাগিছে টাইম হৈছে 6:01 আৰু এই গধূলি 6:00 আমি ভাত খাব ওলাইছোঁ শ্বুটিঙত এয়াই আৰু টাইম টেবুল একো নাথাকে যি নহওক আমি ভাতকেইটা খাই লওঁ তাৰপিছত আকৌ লগ পাম নাইট চিন এয়া আমি নাইট চিনৰ কাৰণে সাজু লাইট টাইট জ্বলাই পূৰা গতিকে সেয়াই আৰু আমি কাম আকৌ আৰম্ভ কৰোঁ নাইট চিনৰ শ্বুটিঙৰ কাৰণে গতিকে সেয়াই আৰু মানে কি এখন শ্বৰ্ট ফিল্ম এখন আপোনালোকৰ মাজত লৈ যাওঁতে আমাৰ টিমটোৰ বহুখিনি কষ্ট হয় প্ৰত্যেকৰে কষ্ট জড়িত হৈ থাকে গতিকে আপোনালোকক এটাই অনুৰোধ কৰিছোঁ শ্বৰ্ট ফিল্মখন চাব কেনেকুৱা পায় ক'ব বেয়াখিনিও ক'ব ভালখিনিও ক'ব কাৰণ বেয়াখিনি আমি নেক্সট আমাৰ ভিডিঅ'বিলাকত ঠিক কৰিবলৈ আমি চেষ্টা কৰিম গতিকে সেয়াই আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ বাই বাই